ধন্যবাদ জনাইছো বড়োলেণ্ডত আৰু এখন মডেল কলেজ ইয়াত মানে দিয়াৰ কাৰণে আৰু আজি ওদালগুৰি জিলাৰ তেনেকুৱা এটা গ্ৰাম্য অঞ্চলত এই দেইফাং অঞ্চলত এই কলেজখন আজি স্থাপন কৰা হ'ল এই অঞ্চলৰ হায়াৰ এডুকেশ্যনৰ কাৰণে ভাল এটা স্কোপ আমাৰ ল'ৰা ছোৱালীয়ে পাব দীৰ্ঘদিন ধৰি এই অঞ্চলৰ ল'ৰা ছোৱালী এটা দীঘলীয়া ৰাস্তা গৈ পেলাই ওদালগুৰিত বা ৰৌতাত তেখেতসকলে হায়াৰ এডুকেশ্যনৰ যিটো উচ্চ শিক্ষা ল'ব লগা হৈছিলে এতিয়া নিজৰ অঞ্চলতে উচ্চ শিক্ষা ল'ব পাৰিব আৰু প্ৰায় 15 কোটি টকা স্পেণ্ড কৰি পেলাই ভাল এটা মডেল কলেজ ইয়াত নিৰ্মাণ কৰা হ'ব আৰু সেইটো এই অঞ্চলৰ ৰাইজৰ কাৰণে ডাঙৰ এটা এচিভমেণ্ট গতিকে মই আশা কৰিছোঁ যে এই অঞ্চলৰ উচ্চ শিক্ষাৰ সমস্যা সাময়িকভাৱে এই কলেজখন আৰম্ভ হোৱাৰ পিছত সমাধান হ'ব নতুন শিক্ষানীতি ইতিমধ্যে লাগু হ'বলৈ গৈ আছে ভাৰতৰ শিক্ষানীতি কিন্তু আমাৰ বিটিআৰ অঞ্চলত আমি আমাৰ সমস্যাবিলাক আমাৰ পটেনচিয়েলবিলাক চাই পেলাই আমি শিক্ষানীতি আমিও তৈয়াৰ কৰিছোঁ এইটো যাতে ড্ৰপ আউটবিলাকক আমি এটা ভাল স্কিল এডুকেশ্যন দি পেলাই তেখেতসকলক সংস্থাপন দিব পাৰোঁ এইটো আমি প্ৰায়ৰিটি দিছোঁ আৰু আনপিনেদি আমাৰ ল'ৰা ছোৱালীবিলাকক ভাৰ্নিকুলাৰ মিডিয়ামৰ ল'ৰা ছোৱালী ইংলিছ ভালকৈ জানিব লাগিব হিন্দী ভালকৈ জানিব লাগিব আৰু বিষয়বস্তুৰ ওপৰত ক্লেৰিটিটো থাকিব লাগিব সেইকাৰণে টিচাৰসকলক আৰু ষ্ট্ৰেংথেন কৰাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ আৰু টিচাৰসকলক ডিজিটেল এডুকেশ্যন দিয়াৰ কাৰণে এই বছৰ আমি ঠিক কৰিছোঁ প্ৰত্যেকজন শিক্ষককে আমি কম্পালচৰি ডিজিটেল এডুকেশ্যনটো দিয়া হ'ব যাতে অনলাইন ক্লাছবিলাক কৰিব পাৰে তেনেকুৱা কিছু পদক্ষেপ লৈছোঁ আৰু যোৱাকালি আমি ছুপাৰ 50 এটা প্ৰগ্ৰাম এটা এনাউন্স কৰিছোঁ য'ত নেকি দুখীয়া ল'ৰা ছোৱালী যিবিলাকে NIT IIT ইঞ্জিনিয়াৰিং হ'ব বিচাৰে তেখেতসকলক আমি ফ্ৰী কোচিং দিয়া হ'ব যে এই আপোনাৰ ওদালগুৰি জিলাৰ ধনশিৰি কটিৰ এই পবিত্ৰ অঞ্চলত এখন আমি চৰকাৰী আদৰ্শ মহাবিদ্যালয় আমি লাভ কৰিছোঁ আৰু 15 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব লগা এই মহাবিদ্যালয়খনে বৃহত্তৰ ওদালগুৰি অঞ্চলৰ এটা দীৰ্ঘদিনীয়া সমস্যা এটা দূৰ কৰিব বুলি আমি আশাবাদী কাৰণ এইখন মহাবিদ্যালয়ত কেৱল মাত্ৰ বিল্ডিং থাকিব ষ্টুডেণ্ট থাকিব টিচাৰ্ছ থাকিব এনেকুৱা নহয় এটা চেণ্টাৰ অফ এক্সিলেঞ্চ এটা বিশিষ্ট মানদণ্ডৰ এখন মহাবিদ্যালয় হিচাপে আমি ইয়াক নিৰ্মাণ কৰাৰ কাৰণে আমি এটা সংকল্পৰে আগবাঢ়িছোঁ আৰু এই মহাবিদ্যালয়খনৰ জৰিয়তে আমি ইয়াত বিভিন্ন নতুন নতুন ট্ৰেড কেৱল মাত্ৰ সায়েন্স আৰ্টছ কমাৰ্চৰ ষ্ট্ৰীম খুলে নাই নতুন শিক্ষানীতিৰ অধীনত নিউ এডুকেশ্যন পলিচি 2020ৰ অধীনত আমি ইয়াত আমি এনেধৰণৰ আমি কিছু নতুন নতুন ব্ৰাঞ্চ ট্ৰেড আমি ইয়াত সংলগ্ন কৰিম অৰ্থাৎ এক কি বুলি কয় বৃত্তিমুখী শিক্ষা লগত আমি ইয়াক কানেক্ট কৰিম কেৱল চৰকাৰী চাকৰি ডিগ্ৰী পোৱাৰ পিছত চৰকাৰী চাকৰিমুখী নহয় যাতে আত্মসংস্থাপনৰ বাট স্বাৱলম্বিতাৰ বাট যাতে মুকলি হ'ব পাৰে নতুন প্ৰজন্মৰ কাৰণে সেই বিষয়টো এই মহাবিদ্যালয়খনৰ লগত আমি জড়িত কৰিম ওদালগুৰি জিলাত দ্বাৰা 3খনকৈ মডেল স্কুল স্থাপন কৰা হ'ল 2017 চনত আৰম্ভণি কৰা হ'ল কিন্তু স্মৃতি ইৰাণী থাকোঁতে সেইখন হেৰি কৰা হৈছিলে এতিয়ালৈ কিন্তু সেইখন CRP কেম্প আৰ্মি কেম্প হৈ থাকিল এই ক্ষেত্ৰত কি পদক্ষেপ আমি চাওক আমি এতিয়া এইখন আমাৰ অসম চৰকাৰৰ আঁচনিৰ জৰিয়তে হৈছে এই আঁচনিখনৰ আমি যিমান সোনকালে পাৰোঁ সকলোকে আমি 24 মাহৰ সময় আমি দিয়া 24 মাহৰ ভিতৰত ইয়াত গোটেই কামখিনি সম্পূৰ্ণ কৰি ইয়াত মহাবিদ্যালয়খন আমি আৰম্ভ কৰিম আৰু মডেল স্কুলৰ কথাটো ইয়াত একলব্য মডেল স্কুলৰ কথাটো আহিছিলে গতিকে মডেল স্কুলৰ বিষয়টো সেইটো কেন্দ্ৰীয় চৰকাৰৰ বিষয় মাজত এই স্কুলখনৰ কাৰণে জেগাটোৰ এটা সমস্যা আছিলে কোনোবাই ইয়াত বিচাৰে কোনোবাই তাত বিচাৰে সেই ধৰণৰ এটা বিষয় হৈছিলে কিন্তু আমি আগন্তুক সোনকালে যিমান সোনকালে পৰা যায় যি আঁচনি চৰকাৰী আঁচনি বিশেষকৈ আমাৰ বিটিআৰৰ কাৰণে আমি আমন্ত্ৰণ কৰা হৈছে আটাইবিলাক আঁচনি আমি সোনকালে আমি আৰম্ভ কৰিম ৰাজ্যসভাৰ
ৰাজ্যসভাৰ কাৰণে আমাৰ তৈয়াৰী হৈ আছে। ইতিমধ্যে আপোনালোকে দেখিছে ফ্ল'ৰ কোঅৰ্ডিনেশ্যনত BPF দলেও ইতিমধ্যে আমাৰ লগত আজি একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতিৰে ইতিমধ্যে আমি ঘোষণা হৈছোঁ। গতিকে ৰাজ্য স্কুলৰ কথাটো আহিছিলে, গতিকে মডেল স্কুলৰ বিষয়টো এইটো কেন্দ্ৰীয় চৰকাৰৰ বিষয়। মাজত এই স্কুলখনৰ কাৰণে জেগাটোৰ এটা সমস্যা আছিলে, কোনোবাই ইয়াত বিচাৰে কোনোবাই তাত বিচাৰে, সেই ধৰণৰ এটা বিষয় হৈছিলে। কিন্তু আমি আগন্তুক সোনকালে যিমান সোনকালে পৰা যায় যি আঁচনি চৰকাৰী আঁচনি বিশেষকৈ আমাৰ BTRৰ কাৰণে আমি আমন্ত্ৰণ কৰা হৈছে, আটাইবিলাক আঁচনি আমি সোনকালে আমি আৰম্ভ কৰিম। ৰাজ্যসভাৰ কাৰণে আমাৰ তৈয়াৰী হৈ আছে। ইতিমধ্যে আপোনালোকে দেখিছে ফ্ল'ৰ কোঅৰ্ডিনেশ্যনত BPF দলেও ইতিমধ্যে আমাৰ লগত আজি একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতিৰে ইতিমধ্যে আমি ঘোষণা হৈছোঁ। গতিকে ৰাজ্যসভাৰ দুয়োখন আসনত মানে এতিয়ালৈকে আমি গোটেই বিষয়টো আমাৰ দলৰ মজিয়াত আলোচনা সম্পূৰ্ণ কৰা নাই, কিন্তু মই নিজে ব্যক্তিগতভাৱে ক'ব বিচাৰোঁ দুয়োখন আসনতে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে প্ৰাৰ্থী দিব আৰু দুয়োখন আসনতে আমি জয়লাভ কৰিম। কংগ্ৰেছৰ পৰা ভোট আহিব নেকি? এতিয়া চাওক, এইটো এটা গোপন ভোট, ৰাজ্যসভাৰ ভোটটো গোপন ভোট হয়। গতিকে গোপন ভোটত কোনে কাক ভোট দিয়ে সেইটো তেওঁলোকৰ মানে নিজৰ বিবেক আৰু দলীয় মানে কি বুলি কয় তেওঁলোকৰ সংস্কাৰৰ বিষয়। গতিকে দলৰ অনুশাসন আৰু বিবেকক দুয়োটাৰ কথা আছে। গতিকে যোনটো তেওঁলোকে ব্যৱহাৰ কৰে। চেয়াৰমান আলীৰ কংগ্ৰেছক কৰা বিৰোধিতা চেয়াৰমান আলীৰ সহায় কৰিব নেকি আপুনি? চাওক, চেয়াৰমান আলীৰ কথাটো কিয়, চেয়াৰমান আলী নিজৰ দুখ ব্যক্ত কৰিছে, কি কাৰণত তেওঁ দুখ পাইছে। গতিকে তেনেকুৱা দুখ দিয়াটো উচিত নহয়। দুখ দিয়াৰ আগতে দলে ভাবিব লাগে, কোনোবা এজন বিধায়কৰ যদি দুখ দিয়ে, গতিকে দুখ দিয়াৰ আগত ভাবিব লাগে। চেয়াৰমান আলী কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয়, সেইবিলাক মোৰ কোনো বক্তব্য নাই, কিন্তু চেয়াৰমান আলীৰ মনৰ কথাখিনিকহে মই কথাখিনি কৈছোঁ যে তেওঁ দুখ পাইছে বুলি কৈছে। গতিকে ইমান দুখ কিয় দিছে চেয়াৰমান আলীৰ নিচিনা এজন ব্যক্তি কংগ্ৰেছ দলটোৱে? এনে ক্ষেত্ৰত ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ গোপন ভোট বিজেপিৰ পক্ষত কৰিব পাৰে নেকি? এতিয়া চাওক, এইবিলাক কথা হাইপথেটিকেল কথা ইয়াত ক'ব নোৱাৰি, কিন্তু দুয়োখন আসনতে বিজেপি জিকিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো বক্তব্য ৰাখিছে, সেই বক্তব্য নিশ্চয় ইয়াৰ অৰ্থপূৰ্ণ বক্তব্য। ইয়াত মানে আমি বেলেগ আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। দিল্লীত কোনো বড় MP নাই, বড় চেহেৰা হ'ব নেকি? চাই লওঁ। এতিয়া আমাৰ এজ পাৰ আমাৰ নিয়ম মতে, আমাৰ ফ্ল'ৰ নিয়ম মতে হওক বা আমাৰ এলায়েন্সৰ ধৰ্ম অনুসৰি আমি হয়তো ৰাজ্যসভাৰ কাৰণে এই বিষয়টো আপোনাক কৰা বিষয়টো এটা আলোচনাৰ বিষয়। আজিৰ দিনত আলোচনাৰ বিষয়, এইটো ফাইনেলটো আমাৰ তিনিওটা দলৰ লগত আলোচনা মৰ্মে হ'ব, কিন্তু এটা বিচাৰ্যৰ বিষয় এইটো।